হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি পূজাৰ মানে শেষৰটো দিন, তাকে মানে আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো বনালোঁ। মানে আমাৰ ইয়াত কেনেকৈ কি কৰা হয়, আৰু আমাৰ ওচৰত মানে নদী আছে, তাতে মানে উটুৱাব যাব আৰু 3টামান বজাত। তাকে মানে আপোনালোকক অকণমান দেখাওঁ বুলি আহিলোঁ। আৰু আপোনালোকৰ সেইফালে কেনেকুৱা কৰা, মানে আজি শেষৰটো দিনত কেনেকুৱা কৰা হয় কমেণ্টত জনাব, আৰু ক'ৰ পৰা চাইছে সেইটো ক'ব। আৰু এতিয়া মণ্ডপৰ ভিতৰৰ পৰা মূৰ্তি উলিওৱা অনা হৈছে। ফাৰ্ষ্ট গণেশ বাবা আহিছে, আনিব। আৰু বাহিৰত অনাৰ পাছত ধূপ কুণ্ডা জ্বলোৱাৰ পাছত লাহেকৈ অকণমান ফূৰ্তি ফাৰ্তা কৰি কিনে অলপ নিব। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু এতিয়া এই উলিয়াব হৈছে আৰু বাহিৰলৈ আনিছে। ইয়াৰ পৰা মানে এই কামিটি চোলাত উঠাই কেনে লৈ যাব, মানে বাহিৰলৈ আনিব। আৰু আমি ইয়াত মানে অকণমান বাহিৰত ওলোৱাৰ পাছত আপোনালোকক দেখাই দিছোঁ। গোটেই ফাকুৱা লগাই মানে মুখ চুখ বেয়া কৰি দিছে। তাৰপিছত এয়া মানে লগৰবোৰে লগৰ মানে দাদাৰ লগৰ আছে, চবেই অলপ ফূৰ্তি কৰিছে। আৰু আজি কাৰণ ইমান বছৰ মূৰত আহিছে ন, আকৌ এতিয়া উটুৱাই দিয়া হ'ব গৈছে, সেইকাৰণে অকণ ফূৰ্তি কৰি লৈছে। মই তালৈ যোৱা নাই, মানে গৈছোঁ, মই ভিডিঅ' অলপ কৰাতহে লাগিছোঁ, মানে ইমান কিবা কৰা নাই। আৰু এতিয়া এই গাড়ীত লৈ অনা হৈছে, আৰু এইখন আমাৰ ফিল্ডখন হয়। মণ্ডপটোৰ বেক চাইডে আছে, তাৰপিছত মণ্ডপটোৰ মানে ফ্ৰণ্টতে আছে ফিল্ডখন। ফাৰ্ষ্ট ফিল্ডখন পায়, সেই ফিল্ডৰ পৰা আনি থকা হৈছে। আৰু ৰাস্তাত আহোঁতে মই অলপ ফোন কেমেৰাৰ পৰা ভিডিঅ' ৰেকৰ্ড কৰিলোঁ, মানে অকণমান বেবী দুৰ্গাৰ লগতে মই অকণ উঠিলোঁ। The sounds of the street. আৰু য'ত উটুৱাবলগীয়া আছিলে আমি ইয়াত পালোহি। আৰু পূজা হ'লে ভাল লাগে, যেতিয়া পূজা শেষ হ'ব, মানে মূৰ্তিবোৰ উটুৱাই দিয়া টাইম হয়, তেতিয়া বেয়া লাগে। আপোনালোকক বেয়া লাগে নালাগে ক'ব, কমেণ্টতো জনাব। আৰু আমাৰ ইয়াত মানে প্ৰায়ভাগ নদীতে উটুৱা হয়। আপোনালোকৰ সেইফালে মানে ক'ত মানে কেনেকৈ কি কৰা হয় কমেণ্টত জনাব। আৰু মানুহ আপোনালোকে চাব পাইছে, চব গাঁৱৰ মানুহে, কিন্তু বেলেগ মানুহ হোৱা নাই। আৰু কিমান হৈছে আপোনালোকে দেখি পাইছে। আৰু এতিয়া হ'ব দুৰ্গা দেৱীক লৈ আনিছে এতিয়া, উটুৱাই দিব। আৰু আজিলৈ এই বছৰটো ইমানতে হ'ল, আৰু দুৰ্গা পূজা ভালে কুশলে গ'ল, ভাল লাগিলে চাই কিনে।
আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ যাব।